এই ভিডিওটোত মই HSLC এক্সাম 2023 চনৰ বাবে ক্লাছ 10 ৰ এছামিজ এমএল সাবজেক্টৰ সম্পূৰ্ণ সিলেবাস লৈ ডিসকাস কৰিম। সো তোমালোকে ভিডিওটো সম্পূৰ্ণলৈকে চোৱা আৰু যদি চেনেলটোত নতুন হৈ থকা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন প্ৰেছ কৰি অল নোটিফিকেশনত ক্লিক কৰি লবা আৰু তোমাৰ ফ্ৰেণ্ডৰ লগত ভিডিওটো শেয়াৰ কৰি দিবা। সো লেটস স্টাৰ্ট দিস ভিডিও। সো ইয়াত চাওপাৰা দিয়া আছে এছামিজ এমএল Syllabus HSLC exam 2023 ইয়াত দিয়া আছে ফাৰ্স্টত গ্ৰুপ এ পাঠৰ নাম কোন কেইটা চেপ্টাৰ আহিব তোমালোকৰ অসমীয়াত চাই লোৱা। ফাৰ্স্টত আহিব ছাত্ৰ জীৱন আৰু সমাজ সেৱা ভাৰতীয় সংস্কৃতি অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই তিনিটা চেপ্টাৰ পৰা আহিব তোমালোকৰ 10 মাৰ্ক। নেক্সট দিয়া আছে তোমালোকৰ ইন্টাৰনেটৰ তিতা মিঠা অৰুণময় সিনহা আহিব তোমালোকৰ 8 মাৰ্ক আৰু তোমালোকৰ অৰণ্য যাত্ৰা আৰু পাৰস্যত এ ভূমি ইয়াৰ পৰা আহিব তোমালোকৰ 7 মাৰ্ক। নেক্সট আছে তোমালোকৰ পদ্যাংশ বৰগীত আৰু জিকিৰ এই দুটা চেপ্টাৰ পৰা আহিব তোমালোকৰ 9 মাৰ্ক। সো তোমালোকে চাই যোৱা ভিডিওটো সম্পূৰ্ণলৈকে তাৰ পিছত তোমালোকৰ সিলেবাস লৈ সকলো ডাউটবোৰ ক্লিয়াৰ হৈ যাব আৰু তোমালোকে তোমাৰ পঢ়াবোৰ ষ্টাৰ্ট কৰিব পাৰিবা। নেক্সট দিছে প্ৰশস্তি ইয়াৰ পৰা আহিব তোমালোকৰ মই অসমীয়া আৰু দৃশ্যান্তৰ 9 মাৰ্কৰ বাবে আহিব। তাৰ পিছত দিয়া আছে ব্যাকৰণ নৱম শ্ৰেণীৰ উপৰিও ইট মিন্স তোমালোকে ক্লাস 9 ৰ যিমানবোৰ অসমীয়া গ্ৰামাৰ কৰি আহিছিলা কেবোৰ তোমালোকৰ ক্লাস 10 তো লাগিব আৰু তাৰ বাহিৰেও সমাজ খণ্ডি বাক্য পৰিৱৰ্তন তাৰ মানে থাকিব খৰল যৌগিক আৰু জটিল বাক্য নত্যবিধি আৰু খত্যবিধি জ্যোতিচিহ্নৰ ব্যৱহাৰ খণ্ড বাক্য জতুৱা ঠাঁচ বিপৰীতাৰ্থক আৰু অস্তাৰ্যক শব্দ এটা শব্দৰ প্ৰকাশ প্ৰত্যয় হোল গ্ৰামাৰবোৰ আহিব এইবোৰ তোমালোকৰ 10 মাৰ্কৰ বাবে আৰু ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন আৰু আবেদন লিখন এটো তোমালোকৰ তিনটা মাস যিকোনো এটা কৰিব লাগিব 4 মাৰ্কৰ বাবে। তাৰ পিছত দিয়া আছে তোমালোকৰ ৰচনা দিয়া আছে তোমালোকৰ 8 মাৰ্কৰ বাবে আৰু দ্ৰুত পঠন ইট মিন্স বৈচিত্ৰপূৰ্ণ অসম বুকটোৰ পৰা আহিব তোমালোকৰ 10 মাৰ্ক। তাৰ পিছত হ'ল গ্ৰুপ বি তোমালোকৰ বৈকল্পিক গদ্যাংশ আহিব বিষাদ যোগ 8 মাৰ্ক প্ৰাচীন ভাৰতীয় শিক্ষা এই দুটা মিলাই তোমালোকৰ আহিব 8 মাৰ্কৰ বাবে আৰু পদ্যাংশ কানাইট চাতুৰি আৰু ধৰ ভাই মাৰ্ক আহিব 8 মাৰ্কৰ বাবে আৰু ব্যাকৰণ পৰা আহিব তোমালোকৰ নৱম শ্ৰেণীৰ ব্যাকৰণ উপৰিও ভুল বাক্যৰ ক্ষুদ্ৰনী উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পুৰণি শব্দৰ আধুনিক ৰূপ 5 মাৰ্কৰ বাবে আহিব আৰু তোমালোকৰ ছন্দৰ পৰা আহিব 4 মাৰ্ক। ইট মিন্স টোটাল তোমালোকৰ হ'ল 100 মাৰ্ক। সো এটো আছিল ক্লাস 10 ৰ Assamese এমএল সাবজেক্টৰ সিলেবাস ফৰ HSLC exam 2023। আই হোপ তোমালোকে ভিডিওটো ভাল পাইছা তেনেহলে লাইক কৰা আৰু ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰি দিয়া। সো উইশ ইউ অল দ্য ভেৰি বেষ্ট। থ্যাঙ্কস ফৰ ওয়াচিং।